Welcome to my second channel, Kohinoor blog. আজি বহুত দিনৰ পিছত এটা ব্লগ, সৰু এটা ব্লগ মানে ফ্লোরিকান পার্কত এটা ভোগালী বিহুৰ কিবা এটা উৎসৱৰ কাৰণে এটা কিবা এটা অনুষ্ঠান আছে তাতে আমাক মাতিছে মই যাই আছো তাতে তো ব্লগ আমাৰ লগত ভিডিওটো একেবাৰে ফাৰ্ষ্টৰ পৰা একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক আৰু আমাৰ লগত আছে মুস্তাফিজুৰ যাব তাত এই মুস্তাফিজুৰ তো কিবা এটা কৈ দিয়কচোন হয় আমি আজি যাম ক'ত যাই আছো ফ্লোরিকান পাৰ্কত যাই আছো আমি বহগীতে যাম আমি তেনেহ'লে আপুনি মোৰ লগত পিছত বহি যাওক ইয়াত বহি যাওক তো আপুনি মোৰ পিছফালে বহি যাওক আৰু ফ্লোরিকান পাৰ্কৰ কাৰণে ৰেডি হৈ যাওক তো বলক আমি ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমাৰ নামনি অসমত ভোগালী বিহু উৎসৱ ইমান পালন নকৰে তথাপিও অন্য বছৰৰ দৰে এই বছৰো অলপমান পালন কৰিছে তো ফ্লোরিকান পাৰ্কৰ ভিতৰত এই অনুষ্ঠানটো পাতিছে তো অলপমান চাই আহোঁ তো চলক আপুনি মই মিলি একেলগে মিলি অলপমান চাই আহোঁ ইয়াৰ পৰা প্ৰায় 30-40 কিলোমিটাৰমান যাব লাগিব তাৰ পিছতহে আমি ফ্লোরিকান উদ্যান পাম আজি ফ্লোরিকান পাৰ্কৰ ভিতৰত যিমানখিনি বস্তু দেখিবলৈ পাওঁ সকলোখিনি কেমেৰাত ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিম তো বলক আমি আমি আহি পাই গ'লো এটা ইটা ভাটা তো চাওক ইটা ভাটা এইটো ইটা ভাটা হয় ইটা ভাটাৰ ভিতৰত বহু লেবাৰ সৰু ল'ৰা ছোৱালীবিলাকেও কাম কৰি আছে তো চাওক মানে তাত কেনেকুৱা হ'ব কেনেকুৱা এটা অনুষ্ঠান পাতিছে কিবা এটা কৈ দিয়কচোন অনুষ্ঠানটো জাকজমক কৰি পতা হৈছে যাওঁ আগত চাওঁ আমি দেখা নাই যাওঁ আমি ইটা ভাটা চাই নেকি তো এইটো হ'ল ইটা ভাটাৰ ভিতৰত বহু লেবাৰে কাম কৰি আছে আৰু তেওঁলোকে ইটা বনাই আছে ইয়াৰ পৰা লৈ আকৌ ইটা ভাটাৰ ভিতৰত দিব তাৰপিছত আকৌ পুৰি পেলাই আকৌ পকা ঘৰৰ এটা সৃষ্টি কৰিব তাৰ পৰা এটা পকা ঘৰ সৃষ্টি হয় তো মই জুম কৰি দেখুৱাই দিছোঁ এনেকৈ ইটা বনাই তাৰপিছতহে ইটাৰ ভিতৰত লৈ পুৰে তাৰপিছতহে এটা পকা ঘৰৰ সৃষ্টি হয় সেই ইটাৰ দ্বাৰা এটা পকা ঘৰৰ সৃষ্টি হয় তো চাওক কিমান কষ্ট তো দেখিলে তো বলক আমি যাত্ৰাটো পুনৰ আৰম্ভ কৰোঁ তো আমি আহি ফাইনেলি পাই গ'লোঁ ফ্লোরিকান পাৰ্ক আমাৰ বাওঁপিনে যেটো দেখি আছে এইটো হ'ল ফ্লোরিকান পাৰ্কৰ এৰিয়া তো প্ৰায় এইটো হ'ল ফ্লোরিকান পাৰ্কৰ এৰিয়া আৰু সন্মুখত আছে ফ্লোরিকান পাৰ্কটো এইটো হ'ল ফ্লোরিকান পাৰ্ক তো वेलकम टू फ्लोरिकान पार्क अभी हम लोग फ्लोरिकान अंदर में घुस गया তো আমি আহি পাই গ'লোঁ ফাইনেলি ফ্লোরিকান উদ্যান তো আপুনি এইবাৰ ইয়াতে বহু কিবা কিবি দেখিব পাৰিব চাব পাৰিব তো লগতে মই চাম আপোনাকো দেখাম তো আৰু মুস্তাফিজুৰো আহি গৈছে তেনেহ'লে আহক আপোনাৰ একেবাৰে ভিতৰত অহা নাই কিন্তু আৰু যাব লাগিব সেইকাৰণে পুনৰ একবাৰ বাইকৰ পিছফালত বহিব লাগিব তো এইফালে চাওক লেতেৰা হৈ আছে ইমান ধুনীয়া নহয় তথাপিও নিজৰ ঘৰৰ সন্মুখত না তো বলক খলাক এবাৰ বহি যাওঁ এতিয়া তাতে যাওঁ আৰু কিবা কিবি বজাই আছে চাওক তো চাওক ইমান ধুনীয়া নহ'লেও ভাল লাগি আছে কাৰণ সন্মুখত এটা পানীও আছে ইয়াতকৈ মজাৰ কি হ'ব পাৰে ইয়াত বনভোজ খাবলৈ আহিলে না বম হ'ব বম তো দেখিবলৈ পাব ভিতৰত বহু মানুহ আছে কিন্তু দেখিবলৈ পাব तो ये रहा है हमारा फ्लोरिकान पार्क अंदर में क्या क्या मिलेगा तो पता नहीं है सबसे पहले अंदर में जाना पड़ेगा उसके बाद देखने को मिल जाएगा তো আপুনি ইয়াতে দেখিব পাৰিব বহুত উৎসাহ মনেৰে তেওঁলোকে বনভোজ খাবলৈ আহিছে বিভিন্ন দেশৰ পৰা ইয়াতে বনভোজ খাবলৈ আহিছে হয় ইয়াতে বহু দূৰৰ পৰা বহু মানুহ আহে বনভোজ খাবলৈ বহু দূৰৰ পৰা আহে পিকনিক খাবলৈ আহিছে আৰু যে চাওক কি গান বজাই আছে তেওঁলোকে সেইকাৰণে
কথাবিলাক স্পষ্ট হোৱা নাই আৰু এইটো চাওক এইটো কিবা এটা গাৰ্ডেন চিষ্টেম বনাইছে তো এইটো কিন্তু মজা লাগিছে দেই আৰু সন্মুখত যেটো দেখিছে এইটো কিন্তু হেড অফিচ ফ্লোরিকান পার্কৰ ভিতৰত তো এইটো আছিল ফ্লোরিকান পার্কৰ কিবা এটা অফিস তাতে ইয়াতে চাব পাৰিব আপুনি ইয়াতে এইটো হল কুশান এটা ৰুম আৰু ইয়াতে আমাৰ লগত মুস্তাফিজুৰ আছে মুস্তাফিজুৰ কিবা এটা এইটো মানে কি হয় ফ্লোরিকান পার্কৰ এই ঘৰটো হেড অফিস নেকি হয় এইটো হেড অফিস ফ্লোরিকান পার্কৰ এটা হেড অফিস এইটো এই ৰুমৰ নাম মানে বিভিন্ন ৰুম আছে ইয়াত কুশান নাম ৰুমটোৰ নাম হ'ল আৰু আছে বহুত আছে তো বাহিৰত এতিয়া আহক আৰু ইয়াৰ পৰা ভিউটো চাওক না দেখিলে কেনেকুৱা ভিউ হৈ আছে চাওক মই এটা এই জাগাখিনি দেখি মই এটা কথা ভাবি আছোঁ যে ইয়াতে বহি কিবা এটা চিন্তাধাৰা বা কল্পনা কৰিলে কেনেকুৱা মোৰ মতেতো বেষ্ট হ'ব আপোনাৰ কাৰণে কেনেকুৱা হ'ব আৰু ইয়াতে ক'ৰ পৰা বনভোজ খাবলৈ আহে প্ৰথম কথাটো হ'ল যে ইয়াত মানে চিন্তা কৰিব পাৰি মানে এতিয়া নহয় এতিয়া মানে বহুত মানুহ কাৰণে এতিয়া নহ'ব হয় তো দ্বিতীয় কথাটো হ'ল যে ইয়াৰ মানে বহুত ধৰণৰ মানুহ আহে নাজানো না কিমান ক'ৰ পৰা আহি আছে কিন্তু ডাঙৰ বাছ গাড়ী দিনতে 7-15টাকৈ বাছ গাড়ী আহি বহি থাকে মানে ইয়াতে জানুৱাৰীৰ কাৰণে বনভোজ খাবলৈ বাহিৰৰ পৰা মানুহ আহে বাহিৰৰ পৰা আহে আৰু এতিয়াও বাজি আছে গান বাজা বাজি আছে আৰু ইয়াত মানে কালি মানে ঘৰীয়া মৰীয়া আৰু কিবা বাৰ্ষিক অধিৱেশনৰ কাৰণে কিবা কাম আছে তাৰ বাবে ইয়াত আহিব লাগিব তেনেহ'লে আহিম তো হে দোস্ত একদম সরি মানে ইয়াতে আহি আমি বুঝি পালো যে আজি অনুষ্ঠানটো নাই কালি হ'ব তো আমি সেইকাৰণে ইয়াতে ৰখি দিলোঁ আৰু কালি আহিম কালি ভিডিঅ'টো কালিত চাবলৈ নাপাহৰিব কিন্তু আৰু এওঁলোকক চাওক নাচি আছে তো আমি ইয়াতে আহি বুজি পালোঁ যে আজি অনুষ্ঠানটো নহয় কালি হ'ব তো এইটো হ'ল মুখ্য আকৰ্ষণ কালি ইয়াতে বম ডাঙৰ এটা অনুষ্ঠান হ'বলৈ গৈ আছে তো অহাকালি ভিডিঅ'টোত অনুষ্ঠানটো দেখিবলৈ পাব আজি এইটোই চাওক তো ইয়াতে হ'বলৈ গৈ আছে অনুষ্ঠান তো আৰু এইটো হ'ল ভোগালী বিহুৰ ঘৰ আৰু ইয়াতে ভোগালী বিহুৰ কাৰণে ইয়াতে এই ঘৰটো বনাইছে আৰু ইয়াতে শ্বহীদ তৰ্পণ শ্বহীদসকলক ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তো মোৰ ফালৰ পৰা আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ভোগালী বিহু আন বছৰৰ দৰে এইবাৰো ভোগালী বিহুৰ ইয়াতে এটা ঘৰ বান্ধিছে যিটো আমি ভোগালী বিহু ইয়াতে এইটো হ'ল ভোগালী বিহুৰ ঘৰ তো অন্যান্য বছৰৰ দৰে আমাৰ নামনি অসমত ইমান ভোগালী বিহু উৎসৱ পালন নকৰে কিন্তু এই বছৰ ভোগালী বিহুৰ এইটো ঘৰ বান্ধিছে ভোগালী বিহু ইমান হোৱা নাই যদিও মানে চিলুট এইটোকৈ ক'ব লাগিব চিলুট তো এইটোৱে হ'ল আৰু এইবিলাকক টাটা বাই বাই দি এতিয়া যাব লাগে ঘৰত কাৰণ আজিতো অনুষ্ঠানটো নহ'ল কালি হ'ব তেনেহ'লে কালি আহিম আকৌ আপুনি ভিডিঅ'টো চাবলৈ নাপাহৰিব কিন্তু অহাকালি ভিডিঅ'টো